বহল চাংখনৰ কাষতেই দীঘল টেবুলখন। 4টা সূতা পুতি বাঁহেৰে বনোৱা টেবুলখন আচলতে এখন চাঙেই। টেবুলৰ ওপৰত নিৰ্দিষ্ট স্থানত থাকে মোৰ বাইদেউ আৰু ককাইদেউৰ কিতাপ পত্ৰ বঢ়ি। কণ আৰু মুনু তেতিয়াও স্কুল যাব হোৱা নাই। সন্ধিয়া হ'লেই টেবুলত সন্মুখত ৰৈ আমি আটাইয়ে প্ৰাৰ্থনা জোৰো। কেতিয়াবা কণ মুনুৱে উলাহতে যোগ দিয়ে, কিন্তু সিহঁতে প্ৰাৰ্থনাৰ গাম্ভীৰ্য তেতিয়াও বুজা হোৱা নাই। সিহঁতৰ বাবে প্ৰাৰ্থনাত যোগ দিয়াটো এক আমোদজনক কাৰ্য। আমি কিমান মন পুতি প্ৰাৰ্থনা গাইছোঁ সেই পৰ্যবেক্ষণ কৰি থাকে দেউতাই, কেতিয়াবা মায়েও। কণ মুনুৰ উপদ্ৰৱ বাঢ়িলে সিহঁতক চুপচাপ উলিয়াই নিয়া হয় কোঠাটোৰ পৰা। ঘৰলৈ সেই সময়ত কোনোবা মানুহৰ আগমন ঘটিলে চোতালতেই বহে মানুহ। আমাৰ প্ৰাৰ্থনা শেষ হোৱাৰ পিছত বাহিৰৰ পৰা বেণুধৰ বৰ্তাই কয়, বুইছা, এই প্ৰাৰ্থনাটো সন্ধিয়া নাগাই পুৱাহে গাব লাগে। কোন সময়ত কি প্ৰাৰ্থনা গাব লাগে সেই সন্দৰ্ভত সাধাৰণতে দেউতাই সিদ্ধান্ত লয়। কাৰণ দেউতা গাঁৱৰ পাথেকি। গাঁৱৰ সমাজত দেউতাই কীৰ্তন পঢ়ে, গতিকে দেউতাৰ প্ৰাৰ্থনা সন্দৰ্ভত জ্ঞান বহুত। কীৰ্তন, নামঘোষাৰ আদি অন্ত দেউতাই কৈ যাব পাৰে। তাক লৈ দেউতাই অহংকাৰো কৰে। মোৰ দৰে কীৰ্তন পঢ়িব পৰা মানুহ গাঁওখনত দ্বিতীয় এটা ক'তা? বেণুধৰ বৰ্তাই আকৌ কয়, বাপেৰে কীৰ্তন পঢ়ি ইফাল সিফাল কৰে, কোনফাকি প্ৰাৰ্থনা কেতিয়া ধৰিব লাগে তাকেহে তহঁতক শিকাব নোৱাৰিলে।